স্বাগতম জনাইছোঁ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা অকণ দেৰিকৈ হ'লেও জ্ঞাপন কৰিলোঁ। ভাবিছোঁ আজি ব্লগ এটা বনাওঁ আৰু আজি আমাৰ ঘৰৰ ওচৰতে মানে কামপুৰত ম'হ যুঁজ প্ৰতিযোগিতা আছে, তালৈ যাম। আৰু ভোগালী মেলা আছে কামপুৰ, যি বৃহত্তৰ কামপুৰ অঞ্চলৰ ভোগালী মেলা অনুষ্ঠিত হয়, তালৈ যাম। সেয়াও দেখুৱাম। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ব্লগটো চাই থাকিব। হাই এভৰিৱান, এতিয়া আমি ম'হ যুঁজ চাবলৈ আহিছোঁ আৰু কেনেকুৱানো হয় কি নাজানো, আৰু ভয়ো লাগে দেই ম'হ বুলি ক'লে, কিন্তু আহি আছোঁ এতিয়া চাবলৈ। আৰু এয়া আমাৰ পাৰ্টি আগত গৈ আছে, এয়া ব'লকচোন। এয়া আমি এতিয়া ম'হ যুঁজ চাবলৈ আহিছোঁ সকলো। তোমালোক আহিছা? অঁ আহিছা। আৰু কোন কোন আহিছা? আমি ফটো সকলো আহি গ'লো এতিয়া ম'হ যুঁজ চাবলৈ। পুৰুষ মহিলা মিলি সকলো আহিছোঁ। বাই বাই, হাই হাই। তাৰপিছতে এতিয়া ইয়াতে কি হয় দেখুৱাম। আৰু আমি ইয়াত যি ম'হ যুঁজ হৈছিলে সেই পথাৰ পাই গ'লোহি আৰু সকলোকে দেখুৱাম আজি ম'হৰ যুঁজ কেনেকুৱা হয়, সকলোকে দেখুৱাম। সকলোৱে চাই থাকিব। মহে যুঁজ লাগে নে নালাগে সেইটো কোনো পাত্তা নাই, কিন্তু মানুহ বহুত হৈছে। চাওক এয়া কিমান মানুহ, গোটেই পথাৰৰ চাৰিওফালে মানুহেই মানুহ। চাংচকী পথাৰত এয়া এনেধৰণে হাৰা মহে যুঁজ হ'ব। এয়া চাওক, যুঁজ হ'বই। টাইমটো চাওক, লগে লগে টাইমটো চাওক। উপভোগ কৰক খেলখন। আচ্ছা, কেইবাজনো চেষ্টা কৰে। পুৱাৰ কেইবাজন কিয় হৈছে? হয় পুৱাৰ কেইটা অলপ আঁতৰি যাওকচোন, আঁতৰি যাওক, দুটা থাকক। হয় পুৰজনৰ পৰা আঁতৰি যাওক, পুৰজনৰ পৰা আঁতৰি যাওক। উমেশ আলী দুজন, সুনীল বৰা দুজন, বাকীসকল আঁতৰক। আমাৰ তাত দায়িত্ব থকা মানুহবিলাক ক'ব, হটাই নিদিয়ে কিয় মানুহকে? মানে কথা হটাই দিয়ক। আপোনালোকে নকলেও বুজিব। আপোনালোকে চাই লওক, বিজুলী হ'বলৈ বেছি সময় নালাগে। সন্তোষৰ বাট চাৰিটা নাই ৰাইজ। আপোনালোকে অতি সাৱধানে যুদ্ধখন গ্ৰহণ কৰক। লক্ষ্য ৰাখি কৰিব, কোনফালে পলাব, কোনফালে যাব নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ। গতিকে আপোনালোকে বাৰ এৰি দিব। আপোনালোকৰ ল'ৰা ছোৱালী সাৱধানে ৰাখিব, দৌৰা দৌৰি নকৰিব। নাই ৰঙৰ মেলা, মহৰ যুঁজ, কণী যুঁজ, কুকুৰাৰ যুঁজ, এতিয়া সন্ধ্যা হ'ল আৰু কামপুৰৰ যি ভোগালী মেলা হৈছে সেই মেলা চাবলৈ যাম। আজি বহুত প্ৰগ্ৰেম আছে, সেয়াও দেখুৱাম। দিনৰ নিচিনা হৈ আছে একদম। এয়া কামপুৰ ভোগালী মেলা পাই গৈছোহি। 1986 চনত যি অসম সাহিত্য সভা হৈছিলে কামপুৰত, সেইখন পথাৰতে মহেন্দ্ৰ কন্দলী ক্ষেত্ৰত এয়া ভোগালী উৎসৱ হৈছে। আমি ইয়াত পালোহি, খালি ইয়াত মানুহৰ সমাগম দেখিছেনে?
আশ্চৰ্য বৰপাত্ৰৰ প্ৰগ্ৰেম আছে যিহেতু মানুহ বহুত হৈছে চাওক বহিব জেগা নাই বহুত ভিৰ লাগিছে আৰু আমিও ইয়াতে আহি বহিলোঁ মাইনা চকৰি ওচৰ পাইছোহি চকৰি মেইন এয়া মেলা চিঞৰ বাখৰ লগাই আছে চকৰি ইয়াৰ এটা ট্ৰেডিশ্যনেল ফুড আছে তাৰ ইফালে আহি আছোঁ আমি চাই লওঁ ৰ'ব আগত চাই মদ খাবনে পৰ্ক খাব আৰু ইয়াৰ ট্ৰেডিশ্যনেল ফুডত বহুত ভিৰ লাগিছে এয়া দেখিছেই নহয় আৰু মানুহৰ ভিৰ ভাল ব্যৱসায় হৈছে এওঁলোকৰ দাদা কেইজনৰ Chick, chick, আমার অতি মৰমৰ আপোনালোকৰ অতি পৰিচিত আশ্চৰ্য বৰপাত্ৰ বৰগোহাঁই আমাৰ মাজলৈ আহি আছে
ধন্যবাদ। আমি এতিয়া মেলা চাই শেষ কৰিলোঁ, প্ৰগ্ৰেম শেষ হ'ল, এতিয়া ঘৰলৈ যাওঁ। মেলা চলা শেষ আৰু এতিয়া ঘৰত যাওঁ।